হাই ফ্ৰেণ্ডছ, ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল দেখি তোমালোকে গমেই পাইছা চাগে আজি মই তোমালোকক কি শিকাব গৈ আছোঁ। আৰু ভিডিঅ'ত মই মুনৱাক কেনেকৈ কৰিব লাগে দেখাইছিলোঁ, ছাইড মুনৱাক। সেইটোৰ বহুত ষ্টাইল থাকে, বহুতে বহুত ধৰণে কৰে, পিছৰ ফালে কৰে, ছাইডৰ ফালে কৰে। মই জাষ্ট চিম্পলটো দেখাই দিছিলোঁ। এইবাৰ মই তোমালোকক হেড টাৰ্ণটো কেনেকৈ কৰে, হেড এই টাৰ্ণটো, ঠিক আছে। এইটো কেনেকৈ কি কৰিব লাগে মই দেখাই দিম। ফাৰ্ষ্ট এইটো 1 2 3 4 এনেকৈ ধৰি ল'বা। 1 2 3 4 5 6 7 8 এনেদৰে প্ৰেক্টিছ কৰিবা, ঠিক আছে। তাৰপিছত যদি এইখিনি পাৰফেক্ট হ'ব, ছাইড বেলেগ পাৰ্ট হিলি থাকিব নিদিবা, লৈ থাকিব নিদিবা, ঠিক আছে। 1 2 3 4 এনেকৈ প্ৰেক্টিছ কৰিবা। হাত এনেকৈ কৰিবা 1 2 3 4 যেতিয়া পাৰফেক্ট হ'ব গম পাবা, তাৰ লগে লগে এইটো কৰিবা প্ৰেক্টিছ। এনেকৈ ধৰিবা 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 ঠিক আছে। এইকেইটা যেতিয়া পাৰফেক্ট হ'ব তাৰপিছত এনেকৈ কৰিবা 1 2 3 4 5 6 7 8 এনেকৈ 1 2 3 4 5 6 7 8 চেঞ্জ 1 2 3 4 5 6 7 8 এনেদৰে, ঠিক আছে। তাৰপিছত যেতিয়া এইখিনি হ'ব, এইখিনি কমপ্লিট হ'ব, তাৰপিছত এনেকৈ কৰা 1 2 3 4 5 6 7 8 চেঞ্জ 1 2 3 4 5 6 7 8 আশা কৰোঁ এই টিউটৰিয়েলটো ভাল পালা তোমালোকে। যদি এই ভিডিঅ'টোৰ ওপৰত কিবা ডাউট আছে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰা, আৰু ইনষ্টাগ্ৰাম আইডি আছে, তাত ইনষ্টাগ্ৰাম আইডিত মেছেজ কৰিব পৰা। মই সেই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছা। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, আৰু যদি এই চেনেলটো প্ৰথমবাৰ পৰা আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো দবাই দিবা। এই ৰঙাটো আছে যে তাত দবাই দিবা, ঠিক আছে। আৰু অতি সোনকালে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।